নমস্কাৰ মই পংকজ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল পংকজ ব্লগ আৰু ফুললৈ এই বছৰ অৰ্থাৎ 2020 বৰ্ষৰ ডিৱাই বিহুৰাণী প্ৰতিযোগীসকলৰ পৰা মাত্ৰ 6 জন প্ৰতিযোগীক চূড়ান্ত পৰ্যায়লৈ বাছনি কৰা হয় আৰু এই প্ৰতিযোগীসকলৰ মাজৰ পৰাই মৰাণৰ নিমিষা দিহিঙীয়াই ডিৱাই বিহুৰাণী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় গতিকে আজি এই ভিডিঅ'টোত আমি নিমিষা দিহিঙীয়াৰ বিষয়ে কিছু কথা জানোৱা হওক তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ নিমিষাৰ জন্ম 2003 চনৰ অসমৰ মৰাণত হয় নিমিষাৰ বৰ্তমান বয়স 17 বছৰ 2019 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 83%ৰ লগতে 4টা সাবজেক্টত লেটাৰ সহকাৰে সুখ্যাতিৰে উত্তীৰ্ণ হয় তেওঁ বৰ্তমান নওগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত দ্বাদশ শ্ৰেণীত পঢ়ি আছে তেওঁ ঘৰৰ পৰিয়াল হিচাপে মা দেউতাৰ লগতে ভাইটি এজন আছে আৰু মাত্ৰ তেওঁ 11 বছৰ বয়সতে ডিৱাই বিহু কুঁৱৰী 2014 নামৰ ৰিয়েলিটি শ্ব' এটাত জয়লাভ কৰিছিল ইয়াৰ উপৰিও অসমৰ ক্ষেত্ৰত আটাইতকৈ সন্মানীয় পুৰস্কাৰ লতা হিল বিহু কুঁৱৰী 2017 লাভ কৰে গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে নিমিষা দিহিঙীয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু লগতে যিসকল প্ৰতিযোগীয়ে ডিৱাই 365ৰ বিহুৰাণী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল তেওঁলোকলৈ অলেখ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমাৰ মৰমৰ গীতিমণি বৰগোহাঁই চূড়ান্ত পৰ্যায়লৈ যোৱাৰ আগতে কি গীত শুনাই থৈ গ'ল আমাক গতিকে আহক আমি সকলোৱে একেলগে উপভোগ কৰোঁ মই গীতিমণি বৰগোহাঁই সমূহ অসমবাসী আৰু শুভাকাংক্ষীক ধন্যবাদ জনাইছোঁ আপোনালোকে মোক বহুত মৰম আৰু আশীৰ্বাদ কৰিলে এতিয়া খন্তেক সময়ৰ পাছতে চূড়ান্ত পৰ্যায়ৰ কম্পিটিশ্যন আৰম্ভ হ'ব আপোনালোক সকলোৱে পুনৰবাৰ মোক মৰম আৰু আশীৰ্বাদ কৰিব বুলি কামনা কৰিলোঁ ধন্যবাদ আজি মই যিটো যোজনা প্ৰতিযোগিতাত গাম বুলি ভাবিছোঁ মই আপোনালোকৰ মাজত অলপ গুণগুণাই দিব বিচাৰিছোঁ জানো প্ৰকৃতি বুকুলৈ বসন্তকাল আহিলে ঐ গছে বনে সলালে ঐ পাত আজি বিহুতলিত ঢোলে গুম গুমালে ঐ হৰিয় ফুটিছে গাত ধন্যবাদ মইতো এতিয়া যোজনাটো গালোঁ এতিয়া আমি ভিতৰত কি হৈ আছে চাওঁ বলক হাই ফ্ৰেণ্ড আমি এতিয়া জ্যোতিচিত্ৰকলাত আহি সোমাইছোঁহি হওক ভিতৰলৈ যাওঁ আহক আমি এতিয়া ভিতৰলৈ যাওঁ ভিতৰত সোমাওঁ এয়া জ্যোতিচিত্ৰকলাত আমি সোমাই গৈছোঁ বহুত ধুনীয়া চিনেৰী হয় আপোনালোকে চাই ভাল পাব এয়া আমি এতিয়া গৈ আছোঁ ভিতৰলৈ সেইটো মামা আৰু সেয়া মা হয় আহি আছে ভিতৰত সোমাম এতিয়া এয়া নিচা হয় এয়া ষ্ট্ৰেজ ইয়াত বিচাৰক বহিব এয়া পাছফালৰ চিনেৰী হয় মা এয়া খোজকাঢ়ি গৈ আছোঁ আমি আৰু ওপৰলৈ বহুত আছে এতিয়া ওপৰলৈ আৰু যাব নোৱাৰিম এই তাতে দেখিছা চাগে আপোনালোকে মামাহঁতে ঢোল মানে বজাই আপোনালোকে দেখিছে ইমান ধুনীয়া পৰিৱেশ জ্যোতিচিত্ৰবনৰ ভিতৰত হয় এয়া ইমান ধুনীয়া ফুল ফুলি আছে মা আহি আছে এয়া আৰু হৌৱা মামাহঁত আহি আছে এয়া বকুল গছ আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে যদি মোৰ নতুন ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই ভিতৰলৈ সোমাই আহিব ধন্যবাদ